আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো আজি মই এটা বিশেষ খেল চাবলৈ যাই আছো তো ক'ত যাই আছো বাৰু কি খেল কেনেকুৱা সব আপোনালোকৰ এটো ব্লগৰ মাধ্যমত আপোনালোকক দেখাম তো আশা কৰিছো আপোনালোকে ভিডিওটো খুবেই এটা ভাল পাব গতিকে ভিডিওটো স্কিপ নকৰিব প্ৰথমৰ পৰা শেষলৈ চাব তো চাই থাকক আজিৰ এই সুন্দৰ ব্লগটো তো আহি আমি তালতল পাই গলো কিন্তু ইয়াতে আহি এটা খুবেই ভাল লাগিছে চাওক যেহেতু অলপ আগত কিনকিনিয়া বৰষুণ হৈ গল কিন্তু ইয়াৰ মাজত বাহিৰৰ ভিউটো চাওক কাৰণ আজিৰ weatherটো খুবেই এটা ভাল লাগি আছে মানে বাহিৰৰ দৃশ্যটো চাই থাকক অলপ পিছত আমি যায়ে পাম তো ফাইনালি আমি যেটো খেল চাবলৈ ফাইনালি জায়গাত আহি পাই গলো আৰু ইফালে চাওক মানুহ দলঙত কিনিয়ান মানুহ জমা হৈ আছে আৰু তো মানুহৰ অভাৱে নাই কিন্তু খেলটো শেষে হল নেকি না চলি আছে এতিয়া গম পোৱা নাই তো যাইলো আপোনালোকক দেখাম তো আপোনালোকে চাই থাকক আজিৰ ভিডিওটো কাৰণ এই খেল বহুত দিন পিছত হয়তো আমি চাই আছো ইয়াৰ আগতে একদিন ব্লেক জায়গাতে এটা চাবলৈ গৈছিলো কিন্তু চাব পৰা নাই আজি চাম আৰু আপোনালোকক দেখাম মানে পুৰা মজা তো ইয়াতে আহি পালো আৰু ইফালে খেল চলি আছে কিন্তু ইয়াতে আহি খুব এটা মনটো ভাল লাগিছে কাৰণ ইয়াতে অগণন মানুহৰ ভিৰ মানে যত আহি মনটো খুব এটা ভাল লাগি গৈছে আৰু ইয়াতে নদীৰ পাৰৰ যেটো দৃশ্য খুব এটা ভাল লগা দৃশ্য যেটো চালে মানে মনটো খুব এটা ভাল লাগে তো যেহেতু আমি এনেকুৱা দৃশ্য খুব কম চাবলৈ পাও আৰু প্ৰথমবাৰ হয়তো আজি চাই আছো আৰু ইয়াতে আহি খুব এটা ভাল লাগি আছে তো আজি আপোনালোকৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিওটো চাই যদি আপোনালোকক ভাল লাগে তেতিয়াহলে ভিডিওটো এটা লাইক কৰিব ভিডিওটো এটা শেয়াৰ কৰিব আৰু মোৰ পেজত যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে তেতিয়াহলে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব তো চাই থাকক আপোনালোকে আজিৰ ভিডিওটো ধন্যবাদ